एसे सिरियास जागोन बे मेडिकेल लांबाय जानांगौ खुब सम्भब नै बेफोरबायदि आरोखि ना प्रथमे बड'फा उपेन्द्रनाथ ब्रह्म दतमा थुलुंगापुरीत प्रथम बड'फाक আমি সন্মান জনাম শ্ৰদ্ধা জনাব ইয়াৰ পিছত আমাৰ বড়োলেণ্ড মাৰ্টিয়াৰ্ছ তেখেতসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিব ইয়াৰ পিছত বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ তুতি প্ৰতিমূৰ্তি যিটো আমাৰ ছেক্ৰেটাৰিয়েট সন্মুখত ইয়াত আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ঠিক 11 বজাৰ লগে লগে আমাৰ লগ্ন অনুযায়ী হাগ্ৰামা মহিলাৰী দেৱে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু BTCৰ চিফ হিচাপে তেখেতে শপত গ্ৰহণ বাক্য শপত গ্ৰহণ কৰিব তেখেতে 11টা আৰু লগ্ন অনুযায়ী তেওঁ শপত গ্ৰহণ ল'ব এছ এ চিফ BTCৰ মিত্ৰতা বুলি কথা কোৱা নাই তাৰ কথা নহয় যে কথাটো এনেকাহে যে BTCৰ স্বাৰ্থত BTCৰ উন্নয়নৰ ক্ষেত্ৰত যদি আমাৰ যিটো BTCৰ দাবী BTCৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাত যদি ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক সহায় কৰে তেতিয়াহ'লে আমিও ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমি সহায় কৰাৰ কাৰণে চিন্তা কৰিম এই কথাটোই কোৱা হৈছে আৰু BTCৰ উন্নয়নৰ ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্টৰ আশীৰ্বাদ লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আশীৰ্বাদ নোহোৱাকৈতো কোনো এৰিয়া ডেভেলপ হ'ব নোৱাৰে সেইটোকে আমাৰ যিটো দাবী বহুত কৰিব লগা আমাৰ দাবী আছে এই দাবীবিলাক যদি সন্মানে যদি ষ্টেট গভৰ্ণমেণ্ট আৰু ভাৰত চৰকাৰে সহায় কৰে তেতিয়াহ'লে আমিও ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথাটো আমিও চিন্তা কৰিম তেনেকুৱা কথা মানে কথা বাৰ্তা চলি আছে এতিয়াও ফাইনেল সিদ্ধান্ত হোৱা নাই কথাটো চলি থাকিব নাই এইটোতো আমাৰ আগৰ পৰাই চলি আছিলে এইটো তো এইবাৰ আমি যিহেতু শপত গ্ৰহণ লোৱা হ'ব তাৰ আগে আগে আমি বডোফাক সন্মান দিব বিচাৰিছোঁ তাৰ কাৰণে এই অনুষ্ঠানটো লোৱা হৈছে এইটো আমাৰ এদিনা PMB বডিৰ এটা ডিছকাশ্যন হৈছে আমাৰ কথা হ'ল আমি বহুত কথা দিছোঁ ৰাইজক আৰু এই কথা দিয়া পেলাই আমি কৰিব লাগিব এই হিচাপে আমাৰ ৰাজ্যৰ চৰকাৰৰ সহায়টো লাগিব এই বিষয়টো লৈয়ে আলোচনা চলি আছে তো এই ক্ষেত্ৰত মানে কি ধৰণে হ'ব নিশ্চয় এইটো পিছত দেখা যাব কিন্তু বৰ্তমান ইমানলৈকে আছে মিত্ৰতা হোৱা নোহোৱা এইটো আৰু আমি বাট চাব লাগিব আমাৰ পৰা এটা প্ৰপ'জেল দিয়া হৈছে এই প্ৰপ'জেলটো লৈ পেলাই BJP দলে কি চিন্তা কৰে এইটো নিশ্চয় পিছত দেখা যাব ৰাইজক মেছেজ এইটোৱে যে আজি যিহেতু চবে বাট চাই আছে মানে হাগ্ৰামাক পুনৰ BTCত আনিব লাগে তো হিচাপে ৰাইজে আমাক যি ধৰণে এইবাৰ মেণ্ডেট দিলে ৰাইজক মই বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু ৰাইজক আমি আজিও কথা দিম আমি যি ধৰণে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছোঁ এই মতে আমাৰ চৰকাৰখনে কাম কৰিব माथो फिलफिलिया गोग्लैना थाखो नै आयो एक्सिडेन्ट ना मा जाखो नै मानसिया एसे सिरियास जागोन बे मेडिकेल लांबाय जानांगौ खुब सम्भब नै बेफोरबायदि आरोखि ना